वेलकाम टू चंदन्स ब्लग। এই ভিডিওটোৰ পৰা আমি বহুত বস্তু শিকিব পাৰিম। আপোনালোকে স্ক্ৰীনত দেখিছে যে মহিলা ঢাক বজাই আছে। সঁচাকৈ এই ভিডিওটোৰ পৰা আমি উপলব্ধি কৰিব পাৰোঁ যে মহিলাই কিন্তু সকলো কাম কৰিব পাৰে। মহিলাৰ কাৰণে একো কামে যেন আজি অসম্ভৱ নাই। সঁচাকৈ এওঁলোকে কিন্তু প্ৰমাণ দাঙি ধৰিছে। আগৰ মানুহে কৈছিলে যে যেতিয়া ছোৱালী জন্ম হয়, ছোৱালী জন্ম হোৱাৰ পিছত সৰু থাকোঁতে ছোৱালীজনী দেউতাকৰ ওপৰত নিৰ্ভৰশীল বা ডিপেণ্ডেণ্ট হৈ থাকে। ছোৱালী যেতিয়া ডাঙৰ দীঘল হয়, ছোৱালীক যেতিয়া বিয়া দিয়া হয়, বিয়াৰ পিছত ছোৱালীজনীয়ে তাইৰ হাজবেণ্ড বা পতিৰ ওপৰত কিন্তু ডিপেণ্ডেণ্ট বা নিৰ্ভৰশীল হৈ থাকে। আৰু মহিলাজনীয়ে যেতিয়া ধীৰে ধীৰে বয়স বাঢ়ি থাকে, যেতিয়া বয়োজ্যেষ্ঠ হোৱাৰ পিছত মহিলাজনীৰ পুতেকৰ ওপৰত বা ছানৰ ওপৰত ডিপেণ্ডেণ্ট বা নিৰ্ভৰশীল হোৱা বুলি শুনা যায়। কিন্তু এয়া সঁচাকৈ আজিৰ দিনত কিন্তু সম্পূৰ্ণ মিছা বুলি প্ৰমাণ কৰি দিছে মহিলাসকলে। দেখিছে আপোনালোকে মহিলাই কি কাম কৰিব নোৱাৰে। মহিলা সাইণ্টিষ্ট পাব, মহিলা ডক্টৰ দেখা যায়, মহিলা ইঞ্জিনিয়াৰ দেখা যায়, মহিলা নাৰ্ছ দেখা যায়, মহিলা বিজনেছমেন আছে, মহিলা টিচাৰ শিক্ষক আছে, মহিলা DC আছে, মহিলা SP আছে, আৰু পুলিচ বিভাগত কিমান যে মহিলা আছে এয়া কিন্তু সঁচাকৈ শলাগ দিবলগীয়া। মহিলা ল'ৰা ছোৱালী মানুহ কৰাৰ পৰা আৰম্ভ কৰি জিমনাষ্টিক, ফুটবল, ক্ৰিকেট, এথলেটিক, পাৰ্লাৰ, ৰান্ধনি চবতে কিন্তু মহিলা নিয়োজিত হৈ আছে। ভাৰতৰ ৰাষ্ট্ৰপতি, ইণ্ডিয়াৰ প্ৰেছিডেণ্টো কিন্তু এজনী মহিলা। যে অসমৰ ফাইনেন্স মিনিষ্টাৰো কিন্তু এজনী মহিলা, বা ভাৰতৰ ফাইনেন্স মিনিষ্টাৰো কিন্তু এজনী মহিলা। সঁচাকৈ কিন্তু চেলুট দিব লাগিব। তো আপুনি যদি এজনী মহিলা, তেনেহ'লে এই ভিডিঅ'টোৰ পৰা মটিভেশ্যন হিচাপে ল'ব লাগিব আৰু আপোনাৰ সাহস গোটাব লাগিব যে মহিলাই কৰিব নোৱাৰা কাম কিন্তু এই পৃথিৱীত একোৱেই নাই। তাৰে কাৰণে কিন্তু লাগিব আপোনাৰ একমাত্ৰ সাহস। আৰু এই সাহস ক'ত পাব আপুনি? এই সকল মহিলাৰ পৰা। কাৰণ ঢাক বজোৱা ইমান ইজি কাম নহয়। ঢাকৰ কিন্তু এটা ৱেইট আছে। এই ঢাক কান্ধত লৈ এওঁলোকে বজাই আছে। ডেট মিনছ কি আপুনি মই পটককৈ কিন্তু নোৱাৰিম। তো এওঁলোকে যদি এইখিনি কাম কৰিবৰ কাৰণে সাহস গোটাব পাৰিছে, তেনেহ'লে এনেকুৱা বহুত কাম আছে যিখিনি আপোনাৰ হাতত মুঠিত থাকে কিন্তু আপুনি নকৰে। মহিলা হিচাপে আপুনি গৰ্ববোধ কৰিব লাগে, আৰু আমি পুৰুষসকলেও মহিলাক সন্মান কৰিব লাগে। কিয়নো এই পৃথিৱীখন আমি যাৰ কাৰণে দেখিছোঁ সেইজনী কিন্তু আমাৰ মা, সেইজনীও কিন্তু এজনী মহিলা, আৰু আপোনাৰ চিষ্টাৰো কিন্তু এজনী মহিলা। তো মহিলাই কৰিব নোৱাৰা কাম একোৱেই নাই। এভৰিথিং ইজ পচিবল। বুজি পাইছে? তো ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে ডেফিনেটলি এটা লাইক কৰিব আৰু সকলোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু চন্দনছ ব্লগ নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নতুন এনেকুৱা